নমস্কাৰ। আজি 3 দিন জোৰা এটা লং জাৰ্ণিৰ আৰু সেই সময়ৰ মনৰ অনুভৱ কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। মই কোনো ডাঙৰ ইনফ্লুৱেঞ্চাৰ নহয়, কিন্তু তথাপিও যেন ক'ৰবাত এজন দুজনক মই ইনফ্লুৱেঞ্চ কৰিব পাৰিছোঁ, মোৰ তেনেকুৱা লাগিছে। সেয়ে মই আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আৰু আপোনালোকে যিহেতু জানে যে মই চাকৰি পোৱাৰ আগৰ পৰাই PhD কৰি আছিলোঁ, সেয়েহে দুয়োটা বস্তু মই মেনেজ কৰিবলগীয়া হৈছে। আৰু সেইকাৰণে মই ওলাইছোঁ সেয়া নামৰূপৰ পৰা। আৰু যিহেতু জানে যে লিভ এদিনহে পাইছোঁ, গতিকে ছানডে ওলাইছোঁ 12টামান বজাত, আৰু 5 to 6 আৱাৰ্ছ যিহেতু লাগি যায় লখিমপুৰলৈকে, গতিকে গৈ আছোঁ। আৰু যেতিয়া গৈ আছোঁ তেতিয়া বুজি পাইছোঁ যে এদিন বুলিয়ে নহয়, সময়ৰ মূল্য কিমান। আগতেও বুজি পাইছোঁ, বহুতবাৰ বুজি পাইছোঁ, কিন্তু এতিয়া যেন আৰু বেছি বুজি পাইছোঁ। নামৰূপৰ পৰা গৈ থাকোঁতে, এয়া বগীবিল দলং, ডিব্ৰুগড়, আৰু গৈ থাকোঁতে মনতে প্ৰথমতে এনেকুৱা লাগিছে যে ইমানখিনি কষ্ট কৰিবলগীয়া হৈছে চাকৰি পোৱাৰ পিছতো। তাৰপিছত ভাবিছোঁ PhDটোতো এটা ডাঙৰ ডিগ্ৰী হয়, যিটো পাবৰ কাৰণে মানুহে কষ্ট কৰিবই লাগিব। গতিকে সেইখিনি কৰিবলৈ যে মই সুবিধা পাইছোঁ বা মোক যে ভগৱানে সহায় কৰিছে, সেয়াওতো বহুত ডাঙৰ কথা। সেইবোৰকে ভাবি ভাবি গৈ আছোঁ। আৰু গৈ থাকোঁতেও এয়া নিজৰ মুখখন চাই মেলি কি কৰি গৈছোঁ। মাজে মাজে খায়ো গৈছোঁ, সেইবোৰ ওলোৱা নাই ইয়াত। আৰু এনেকেই জাৰ্ণিটোৰ মজা লৈ গৈ আছোঁ, যদিও মনত বহুতখিনি টেনশ্যন। তাৰোপৰি কষ্টখিনি আছেই শাৰীৰিকভাৱে। এনেকৈ জাৰ্ণি কৰি থকা একদম গা চা বিষাই যায়। গৈ আছোঁ আৰু তেনেকৈয়ে দুপৰীয়াৰ পৰা ইভিনিং হৈ গ'ল, ৰাতি হ'ল। হৈ যেনে তেনে 7টামান বজাত বাছৰ পৰা নামিলোগৈ। আৰু এই কথাখিনি আপোনালোকক এইটো কাৰণেই কৈছোঁ যে হাৰ নামানিব। যদি আপোনালোকৰ এতিয়া এনেকুৱা লাগিছে যে মোৰ নোৱাৰিম বা কিবা, নিশ্চয় পাৰিব। আৰু এয়া গৈ ঘৰত বিচনাখনত পৰি দিয়াৰ লগে লগে যিটো হেভেন লাইক ফিলিং, আই কাণ্ট এক্সপ্ৰেছ। মানে মা দেউতাৰ লগত কথা পাতিলোঁ, বহুত টাইম কৰিলোঁ, কথা চথা পাতি মেলি। তাৰপিছৰ ক্লিপটো এইটো যে এয়া হৈছে দেউতাই মোক আগবঢ়াব আহিছে, কাৰণ মই ৰাতিপুৱাই 7টা বজাতে আকৌ ওলাইছোঁ অৰুণাচললৈ বুলি। আৰু এইখিনিতে অৰুণাচললৈ বুলি আগবাঢ়িছোঁ। আৰু তালৈ গৈ থাকোঁতে এখন আকৌ যেন মই মোৰ এনেকুৱা অৱস্থা, মই ষ্টেটে পাৰ হৈ গুচি যাবলগীয়া হয়। আৰু আগদিনাখনৰ সেই ভাগৰবোৰ আছেই, কাৰণ 12টা বজাত গৈ 7টা বজাত ৰাতি পাইছোঁ, ৰাতিটো ঘৰত থাকিছোঁ, আকৌ ৰাতিপুৱাই 7টা বজাতে ওলাইছোঁ ইউনিভাৰ্চিটিলৈ বুলি। আৰু তেনেকৈ গৈ আছোঁ, যাওঁতেও গান চান শুনি মেলি ধুনীয়াকৈ এনজয় কৰি আছোঁ। কাৰণ মই এটা কথা বুজি পাওঁ যে হয় কষ্ট হৈছে, কিন্তু যিকণ প্ৰেজেণ্ট টাইম হয় সেইকণ টাইমততো এনজয় কৰোঁ। গৈ তাত নামিলোঁ, আৰু নামিয়েই চাহ একাপ খাই ল'লোঁ। ভাবিছিলোঁ অৰুণাচলত থকা ৰুমটোলৈ যাওঁ, কিন্তু যিহেতু টাইম নহ'ব, গতিকে তাৰ ওচৰৰে দোকান এখনত চাহ একাপ খাই ল'লোঁ। খাই লোৱাৰ পিছত গৈ পালোঁগৈ ইউনিভাৰ্চিটিত সোমাই মোৰ এনেকুৱা লাগিছে অকণমান দেৰি আগত ক'ৰবাত আছিলোঁ, আকৌ ইয়াত সোমালোহি। ঠিক আছে, সোমাই ইউনিভাৰ্চিটিত কামখিনি কৰি ঘূৰি আহিলোঁ। আকৌ প্ৰায় 5টামান বজাত আহি ঘৰ পালোহি। ৰাতিকেইটা ঘৰত আছোঁ। আৰু ৰাতি ঘৰলৈ আহি ধুনীয়াকৈ মাছে মাংসই ভাতটো দবাই দিলোঁ, কাৰণ গোটেই দিনটো একোৱেই খোৱা নাছিলোঁ। মাছে মাংসই দবাই দিয়াৰ পিছত যেন শৰীৰে কাম নকৰা হৈছে, আৰু শুই দিলোঁ। শুই দিয়াৰ পিছদিনাখন, অৰ্থাৎ আজি ৰাতিপুৱা, মই আজি ভিডিঅ'টো কৰি আছোঁ, আজি ৰাতিপুৱা আকৌ 4টা বজাতে উঠি নামৰূপলৈ বুলি ঘূৰি আহিছোঁ। 3 দিন ধৰি নামৰূপটো লখিমপুৰ, লখিমপুৰটো অৰুণাচল, অৰুণাচলটো লখিমপুৰ, লখিমপুৰটো নামৰূপ, যিটো 3 দিন জোৰা কাৰ্যসূচী, তাত এয়া এতিয়া দেউতাই মোক থৈ পেলাই গৈছে, আৰু সেইটো ক্লিপ হয়। আৰু কি ক'ম, আহি এতিয়া বৰ্তমান মই এনেকৈয়ে শুই আছোঁ।
আৰু ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ শুইয়ে। এই কথাখিনি আপোনালোকৰ লগত মই এইটো কাৰণেই শ্বেয়াৰ কৰিলোঁ যে কষ্ট হৈয়ে থাকিব, কিন্তু হাৰ নামানিব। নিজৰ এটা গ'ল ছেট কৰক আৰু আগবাঢ়ি যাওক। বেষ্ট উইচেছ।